এতিয়াও শেষ হোৱা নাই। এই বানপানীত বিস্তৰভাৱে এই অঞ্চল ক্ষতি হৈছিল। বিশেষকৈ শুকলাই নদীৰ যি পানীৰ লগতে ভূটানৰ পৰা যিখিনি পানী নামি আহে এইখিনি এই অঞ্চলৰ হাজাৰ হাজাৰ কৃষিভূমি হেক্টৰ নষ্ট কৰিছে। লগতে খেতিয়কৰ খেতিবিলাক নষ্ট হ'ল, কঠীয়াবিলাক নষ্ট হৈছে, বহুতৰ পুখুৰী গৈছে, ঘৰ ভাঙি গৈছে। আমি যিবিলাক ৰাস্তা ঘাট বনাইছোঁ সেইবিলাকো ভাঙি চুৰমাৰ হৈ গৈছে। এই আটাইখিনি কাম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে। ইয়াত মন্ত্ৰী হিচাপে সঞ্জয় কিষাণ ডাঙৰীয়া তামুলপুৰ জিলাত 3 দিন থাকিব। আৰু লগতে মই নিজে বিধায়ক হিচাপে মোৰ যিটো পাৰ্ট মই গোটেইখিনি এছেছমেণ্ট কৰিছোঁ, কিমান ক্ষয়ক্ষতি হৈছে, প্ৰতিটো চুবুৰী প্ৰতিখন গাঁৱত যোৱাৰ কাৰণে চেষ্টা চলাইছিলোঁ। আৰু আজি এই অঞ্চলৰ পশ্চিম উত্তৰ পাৰ যিটো আমাৰ আছে, বিশেষকৈ চেনীগাঁও, বৰিগাঁও, চাৰণপাৰা, ৰামদিয়া পাম আদিকে ধৰি কেইবাখনো গাঁৱত আমি গ'লোঁ। গোটেইখিনি ৰাইজৰ বুজ ল'লোঁ, কৃষকসকলৰ বুজ ল'লোঁ। মাদলবাৰীত গ'লোঁ, সৌৰাবাৰীত গ'লোঁ, টেঙাজাৰৰ এটা পাৰ্ট গ'লোঁ, নিজ কুচলাত গ'লোঁ, ৰাইজৰ বুজ ল'লোঁ। আৰু ৰাইজৰ যিটো অৱস্থা আৰ্থিকভাৱে তেওঁলোকৰ হেৰিত ভুগিছে, এতিয়া কিছু শংকাত ভুগিছে। আৰু চৰকাৰৰ পৰা সম্পূৰ্ণ যিটো সহযোগ, এই সহযোগটো দিয়া হ'ব। ৰিহেবিলিটেশ্যনৰ কাম এতিয়া চলি আছে, পুনৰ সংস্থাপনৰ কাম, লগতে মাথাউৰি নিৰ্মাণৰ কামো পেৰেলেলভাৱে চলি আছে। সেইবিলাকো তদাৰক কৰিলোঁ। ঠিকাদাৰসকলকো ক'লোঁ, বিভাগৰ বিষয়া কৰ্মচাৰীসকলকো অতি সোনকালে যিবিলাক ভাঙি গৈছে ব্ৰিজবিলাক সেইবিলাক ৰিপেয়াৰিং কৰি যেন মানুহক আকৌ সুৰক্ষা দিব পাৰে। আকৌ বান আহিলে যেন অন্ততঃ তেওঁলোকৰ খেতিপথাৰ বা লাইফ ষ্টকখিনি ছেভ হৈ থাকে, ঘৰখিনি ছেভ হৈ থাকে। সেই নিমিত্তে গোটেইখিনি প্ৰথম আমাৰ ৰেস্কিউ 3টা আৰৰ ওপৰত চৰকাৰে বিশেষ গুৰুত্ব দিছিলে। প্ৰথম হ'ল ৰেস্কিউ, তাৰপিছত ৰিলিফ, দ্বিতীয়টো আৰ হ'ল ৰিহেবিলিটেশ্যন। প্ৰথম উদ্ধাৰ কাৰ্যসূচী কৰিলে SDRF, NDRF, আৰ্মি, অসম পুলিচ, প্ৰশাসন সকলো সহযোগত আমি যিমান পাৰোঁ মানুহক ৰেস্কিউ অভিযানটোত ব্ৰতী হৈছিলে। পৰৱৰ্তী সময়ত প্ৰতিখন গাঁও, প্ৰতিটো চুবুৰীলৈকে আমি ৰিলিফ মেটেৰিয়েল যি দিব লাগে চৰকাৰী নমসমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হাত খুলি উপায়ুক্তসকলক এই ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিব দিছিলে। তৃতীয় পৰ্যায়তে ৰিহেবিলিটেশ্যনৰ কাম চলি আছে, পুনৰ সংস্থাপন। তাৰ কাৰণে এছেছমেণ্টৰ প্ৰয়োজন আছে, ক'ত কি ডিফাং হৈছে, ক'ত ভাঙি গৈছে, ক'ত ৰাস্তা ঘাট, মই যিখিনি কথা ক'লোঁ এই 3টা আৰৰ কাম চৰকাৰে ফৰ্মেটবিলাক দি দিয়া হৈছে। চাৰ্কল অফিচাৰ মণ্ডল তেওঁলোকে ৰিপৰ্টবিলাক দিব, তাৰপিছত SDMত পাছ হ'ব, DDMত পাছ হ'ব, DDMৰ পিছত SDMত যাব, তাৰপিছতে তেওঁলোকৰ যি পইচা পাবলৈ RTGS চিষ্টেমত পাই যাব।